গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিলোঁ। এতিয়া ৰাতিপুৱা 4টা বাজিছে। ৰাতিপুৱা পৰিৱেশটো বহুত ভাল লাগে। সোনকালে উঠিলে মনটো বহুত ফ্ৰেছ যেন লাগে দিনটোলৈ। কুকুৰাজনী মেলি দিলোঁ আৰু এতিয়া চাউল কেইটামান ছটিয়াই দিছোঁ। কুকুৰা পোৱালিকেইটা ইমান মৰম লগা। এতিয়া গাহৰি পোৱালিটো দানা দিব আহিছোঁ। ইমান কান্দি থাকে নহয়, এনিটাইম কান্দিয়ে থাকে এইটো। আৰু ওচৰতে হাঁহকেইটা আছে, হাঁহকেইটা খুলি দি লওঁ। এতিয়া ব্ৰাছ কৰি আগপিনৰ চোতাললৈ গৈ আছোঁ। তাত গৈ অকণমান এনেই খোজ কাঢ়োঁ বুলি। এইটো আমাৰ ঘৰৰ চাইড হয়, এইটো চাইডে পিছ চাইডলৈ যাব পাৰে, ঘৰৰ ভিতৰেদি নগ'লেও হয়। চোতালত খৰি ফালি থৈছে। কালি খৰি ফলা মানুহ এজনক মাতিছিলোঁ আৰু দিনটো খৰি ফালিলে। এদিনতে ইমানখিনি খৰি ফালিব পাৰিছে নহয়। মানুহজনক একেবাৰে ৰাতিও ৰাখি থ'লোঁ ইয়াতে। আৰু অকণমান কুন্দা বাকী আছে, সেইটো কাৰণে আজি ফালি কমপ্লিট কৰিম বুলি কৈছে দেখোন, পাৰে নে নোৱাৰে জানো। মানুহজন নামটো হ'ল কাঞ্চা। মানুহজন বহুত ভালকৈ কাম কৰে, পইচাও বেছি নলয় বেলেগৰ নিচিনাকৈ। মায়ে জালখনৰ পৰা মাছ এৰাই আছে, মাছ কেইটামান লাগিছে বাৰু। এইপিনে মানুহজনে কোঠাখন ধৰাই লৈছে। এতিয়া গা পা ধুই উঠি ধূপ জ্বলাব লৈছোঁ। ধূপ জ্বলাই লওঁ, তাৰপিছত কি কৰোঁ দেখাই আছোঁ। এতিয়া দেহাৰ লগত অকণমান খেলিছোঁ। দেহা এইমাত্ৰ শুই উঠিছেহে। গাড়ী চলাই দিয়া, বুম 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 কৈ দিয়া। চব কথাবিলাক বুজি পোৱা হৈ গ'ল অ' দেহা মানুহ। ঐ ইমান স্পীড। আজাও। ৰাতিপুৱা শুই উঠিয়ে খেলি আছে ধুনীয়াকৈ। থিয় হ'ব পাৰিলা? অঁ, পেহী গুচি গ'ল। আহিব পেহী আহিব দেই। পৰি যাবা আকৌ, দেহা পৰি যাবা। বুম 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 বুম। ৰাতিপুৱা শুই উঠিয়ে মুখত হাঁহি ন। বুম বুম বুম। গাড়ী চলাই দিয়াচোন তুমি, গাড়ী চলাই দিয়া। বেয়া ল'ৰা বুলি ক'ব দেই গাড়ী নচলালে। গাড়ীখন চলাই দিয়াচোন, তোমাৰ গাড়ীখন। ক'ত যোৱানো? জালত ইমানকেইটা মাছ লাগিলে, চাওক মাছকেইটা। আজি মাটিমাহৰ চব্জি বনাম বুলি ভাবিছোঁ। মাটিমাহখিনি ডলাত দলি ল'লোঁ। এতিয়া ধুই মেলি চাফা কৰি লৈছোঁ। জুই জ্বলাই কেৰাহীখন পাতি দিলোঁ। ইয়াতে মাটিমাহখিনি দি দিছোঁ আৰু লগতে দিছোঁ নিমখ জলকীয়া। এতিয়া ঢাকন মাৰি থৈ দিম। 50% হৈছেগৈ আৰু বনাব লাগিব। বহুত টাইম লাগে মাটিমাহ চব্জি বনাওঁতে, পূৰা গৰম উঠি গ'ল। ওচৰৰ মানুহঘৰৰ গাহৰি নিবলৈ বেপাৰী আহিছে, তাকে চাব গ'লোঁ। এনেকুৱা বেপাৰী গাহৰি দাম দিবই নিবিচাৰে দেই। গাহৰিৰ দাম বেপাৰীকেইটাৰ লগত পাতি আছে মালিকে। মই গুচি আহিলোঁ। মই এতিয়া চব্জিত দিবৰ বাবে এইটো আমি কওঁ মানধনিয়া পাত কেইটামান ছিঙি লৈছোঁ। এইটো চব্জিত দিলে চব্জিখন খাই ভাল লাগে। আমাৰ ঘৰতে আছে, ঘৰৰ বাৰী চুকতে। ফুল ফুলি গৈছে, কিন্তু পাতেই নাইকিয়া হৈ গৈছে। ইমানকেইটাই লৈ লৈছোঁ আৰু হৈ যাব, ইমান বেছিও নিদিওঁ। এতিয়া মাটিমাহৰ চব্জিত ডিমৰু আগ কেইটামান দিবৰ বাবে ডিমৰু ছিঙিব আহিছোঁ। ডিমৰু আগকেইটা চাওক ইমান ধুনীয়া হৈ আছে। ডিমৰু আগ কেইটামান ছিঙি লওঁ। আমি মাটিমাহ চব্জি বনালে ডিমৰু আগ দিওঁৱেই। ডিমৰু আগটো বহুত টেষ্টি হয় মাটিমাহৰ লগত। আপোনালোকে খাই পাইছেনে নাই পোৱা যদি এবাৰ ট্ৰাই কৰি চাবচোন। এইজোপা মেচাকিও দিব পাৰে, কিন্তু আজি মই মেচাকি নিদিওঁ। আজি ডিমৰু আগেই দিম বুলি ভাবিছোঁ। বহুত টেষ্টি হয় খাবলৈ কিন্তু। এতিয়া ইয়াতে ডিমৰু পাতখিনি এনেকৈ দীঘলকৈ দি দিম। ইয়াত নিজে সিজি যাব। টেষ্টি চব্জি আজি বনাইছোঁ আৰু টেষ্টি লাগিব খাই।
এইখিনি উতলি থাকিব দিব লাগিব। এতিয়া ইয়াতে পেনখন পাতি দিছোঁ গেছত। এতিয়া ইয়াত তেল ঢালিব লাগিব। তেলখিনি গৰম হ'লে ইয়াতে দিম পাঁচফোৰণ। তেল একদম গৰম হৈ গৈছে। ৱাও, জুই জ্বলি গ'ল, একদম মজা হ'ব আজি। ইয়াতে নহৰু কেইফুটামান দি দিছোঁ। এতিয়া জল্দিকৈ গেছটো অফ কৰি এইখিনি নি চব্জিত ঢালি দিবগৈ লাগিব, নহ'লে জ্বলি যাব। চলো জল্দি চলো। এতিয়া ভালকৈ লৰাই দিব লাগিব। একদম খাই টেষ্টি লাগে এনেকৈ বনালে, বহুতেই টেষ্টি লাগে এনেকৈ শাকত তৰকা মাৰিলে মানে। শাকখন নমোৱা আগমুহূৰ্তত ইয়াতে মান ধনিয়া পাতখিনি দি দিছোঁ। দিয়া হৈ গৈছে। এতিয়া চাওক শাকখন ইমান মজা লাগিছে দেখি। এতিয়া ভাত বাঢ়ি ল'লোঁ, চব্জিও বাঢ়িলোঁ, লগতে মাছৰ ভাজি, পটল ফ্ৰাই, নেমু এপিচ আৰু মাংস ভাজি দিলোঁ। আৰু চাওক কাঁহীখন কিমান ডাঙৰ, আৰু বাতিটোকো চাওক বেলেগ বাতিৰ তুলনাত ইমান ডাঙৰ হৈছে। কাঁহীখন দেউতাৰ ভাগৰ, আৰু এজন আমাৰ দেউতাক এতিয়া ভাত দি লওঁ। এতিয়া ভাত দিব বাবে হাতখন ফাৰ্ষ্ট ধুৱাই লৈছোঁ। দেউতাই নিজে উঠি গৈ ধুব নোৱাৰে, সেইটো কাৰণে আমিয়ে ধুৱাই দিব লাগে। চকুৱেও ভালকৈ নেদেখে, এটা চকু একেবাৰে বন্ধ হৈ থাকে, প্ৰেছাৰ ষ্ট্ৰ'ক পৰিছিলে চকুটোত। আজি 2 বছৰ আগতে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ গুৱাহাটীত নি যেনে তেনে ভাল কৰি আনিছোঁগৈ। এতিয়া এনেকৈ ভালকৈ খোজ কাঢ়িব নোৱাৰে, আমি ধৰি মেলি লৈ যাওঁ খোজ কঢ়াবলৈ। আৰু ভাতো এনেকৈ দি দিওঁ ওচৰতে নি। নিজে খাবতো পাৰে, বাকীবিলাক আমি কৰি দিব লাগে, চকুৱে ভালকৈ নেদেখে, সেইটো কাৰণে। মুখখন ঠিকে আছে, কথা বতৰা ক'ব পাৰে, কিন্তু ইমান উঠি মেলি নিজে উঠি গৈ ঘূৰি ফুৰিব নোৱাৰে, আৰু নিজে আনি মেলি খাব নোৱাৰে। ভাতটো নিজ হাতে খাই বাৰু, ভালকৈ চব্জি তব্জি সানি দিওঁ আমি। ভাত পৰিবৰ বাবে তলত কাপোৰখন পাৰি দিছোঁ। পোৱালি গা পা ধুৱাই আজৰি কৰিলোঁ, এতিয়া খেলি আছে ধুনীয়াকৈ। এতিয়া ভাত কেইটামান খুৱাই পেলাই শুৱাই দিম আৰু। পোৱালি শুই গ'ল এতিয়া। ইমান গৰমত ইমান জোৰতকৈ খৰি ফালিব পাৰে যে, সঁচাকৈ দেই, ভগৱানে শক্তি দিছে। যি কি নহওক, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।